বহুত দুখীয়া শ্ৰেণীৰ মানুহে বহুত কষ্ট কৰি ল'ৰাটোক ডাঙৰ দীঘল কৰি পঢ়াই শুনাই খেলতো আছে ল'ৰাটো চবতে আছে ধৰি লওক ল'ৰাটো বহুত কষ্টত ডাঙৰ হাজিৰা মাজিৰা কৰি এনেকৈ দেউতাকৰ কেৰেলাত বহুত কষ্ট যিটো বস্তু বিচাৰি দিবলৈ বহুত অসুবিধা হয় টকা পইচাৰ কাৰণে আজি যে এতিয়া আপোনাৰ ল'ৰাই 1 পইচা কাকো নিদিয়াকৈ চাকৰি পালে আপুনি অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক কি ক'ব এতিয়া কোটি কোটি বাৰ ধন্যবাদ কৰিছোঁ তেখেতসকলক নমস্কাৰ মোৰ নাম অনুপম ডেকাদলৈ হয় মোৰ পাপাৰ নাম ৰামু ডেকাদলৈ আৰু মোৰ নাম মাৰ নাম কৃষ্ণা ডেকাদলৈ বহুত ভাল লাগিছে আজি কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট দিছিলে আমাৰ মোৰ ৰিজাল্ট চিলেক্ট হ'লোঁ মই ভাল হ'ল আৰু চৰকাৰক মই ধন্যবাদ জনাব বিচাৰিছোঁ কাৰণ 1 পইচাও নিদিয়াকৈ আমি চাকৰি পাইছোঁ যিহেতু আমাৰ ইয়াত বহুতো আছে এনেকুৱা মানে দুখীয়া ঘৰৰ ল'ৰা মোৰো ইমান আৰ্থিক অৱস্থা ইমান ভাল নহয় দেউতা বাহিৰত থাকে আৰু সেয়াই এনেকৈ কষ্ট কৰিছোঁ অলপ কৰিয়ে থাকোঁ ৰেগুলাৰ কৰোঁ ৰানিং কষ্ট কৰিছোঁ চ' আজি ছাকচেছ হৈছোঁ অলপ